Hello everyone, welcome back to my channel. আপোনাৰ সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মানে মই কালি আহিছিলো ঘৰলৈ, আজি ব্লগ বনোৱা নহল। তো আজি আমি যাম মানে কি আমাৰ ইয়াতে দৌল মহোৎসৱ হয়, তাত আৰিয়া দিব যাম। সো আপোনালোক সকলোবোৰ দেখাম আৰু ক'ত কি হয় কেনেকুৱা হয়। এইটো ব্লগ হয়তো দুদিনৰ হ'ব, মানে কালি ভাগৱত যাত্ৰা হ'ব যিহেতু আসন ঘূৰাব আহিব। তো আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু আজি আমি যাম আৰু আপোনাৰ সকলোকে হোলীৰ বহুত 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 বেছি শুভেচ্ছা জনালোঁ। আমাৰ গুৰু বহি আছে ন, হাই কৈ দিয়া। হেল্ল' হেল্ল' হেল্ল'। এয়া আমাৰ গুৰুৰ কিউট কিউট স্মাইল দি দিছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাৰু মই আৰিয়া দিবলৈ বহি গৈছোঁ আৰু সকলো ভক্তবান ৰাইজে আৰিয়া দিবলৈ বহি গৈছে। ইয়াতে নাগাৰা নাম হৈছিল, কিন্তু আমাৰ চোৱা নহ'ল বাবু কন্দাৰ বাবে। আমি মানে হোলী খেলা ষ্টাৰ্ট দি দিছোঁ। আজি হৈছে দ্বিতীয় দিন আৰু এয়া আমাৰ বাবুকো হোলী দি দিছে। হাই বাবু, আমাৰ বাবুকো হোলী দি দিছে। বৰ ভাল পাইছে গোটেই সি হোলী খেলি কিনে। এইবাৰ মানে কি যদিও তাৰ দ্বিতীয়বাৰ হয়, প্ৰথমবাৰত ইমান গম নাপালে যে সৰু আছিলে, অকল ফুট এটা দি থৈছিলোঁ। এয়া অকণমানি কেইজনে হোলী খেলিবলৈ আহিছে। আমাৰ বাবু সিহঁতৰ লগত থিয় কৰি দিছিলোঁ। এয়া মই ৰেডি হৈ গ'লোঁ আৰু আমাৰ মই নাজানো ৰেডি হৈ গ'ল হয়নে। মানে এতিয়া দৌল যাত্ৰা আহি আছে, আমি সেৱা কৰিব লাগিব যে, সেইকাৰণে ৰেডি হৈ গ'লোঁ। আমাৰ এইটো ৰেডি হৈছে, এইটো বোলে সেৱা নকৰে। আৰু এয়া আমি সকলো ৰেডি হৈ বাটত ৰখি আছোঁ। এইটো হৈছে আমাৰ মা, তাৰপিছত এইটো হৈছে আমাৰ চানা মা, তাৰপিছত এইফালে আছে এয়া মুনু বাইদেউ আৰু আমাৰ টিকলি গুণগুণ আৰু এয়া মায়ে বাবুক লৈ লৈছে। আমি এনেকৈ শোভাযাত্ৰাত গৈ আছোঁ অকণমান। সঁচাই ভাল লাগে দেই এনেকৈ গৈ কিনে। আৰু নিজৰ গাঁৱৰ উৎসৱ যিমান যি নহওক, গাঁৱৰ উৎসৱ বুলি ক'লে বহুত বেছি ভাল লাগি যায়। এয়া আমিও সেৱা কৰি ল'লোঁ, বাবুকো সেৱা কৰিব লগাই দিছোঁ। এই ক্লিপটো আমাৰ সৰু মাইনাই লৈ দিছে, কিন্তু অলপ ব্লাৰ ব্লাৰ হৈ গ'ল আৰু। এতিয়া মানে আমি এনেকৈ যাই আছোঁ, মাজত বহাই লৈছোঁ। ইমান ৰ'দ দিছে, ইয়াত মানে প্ৰব্লেম পাব যে পথাৰে খোজকাঢ়ি আহিলে, সেইকাৰণে এনেকৈ যাই আছোঁ আৰু আমি। এনেকৈ আমি আহি পালোঁ। ইয়াত ৰিখা আৰু সৰু মাইনাকো লগ পালোঁ আৰু বহুত ভক্তবান ৰাইজে ইয়াতে সেৱা জনালে। আমি ইয়াতে খিচিৰি খাব আহিলোঁ। ইয়াতে আমি খিচিৰি খালোঁ। বাবু মোৰ লগতে থাকে দেই, কাকো নাযায় মানে কাৰো ঘৰত। আৰু এয়া দিহানাম প্ৰতিযোগিতা হৈ আছে, এই অকণমান চাই দিলোঁ।
আৰু আমি এনেকৈ চাই খিচাৰি খাই ঘৰমুৱা হ'লোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।